কথাটো হ'ল কি এই সি এটা চিয়া ভাল পাইছিল কাৰণ এই চিয়াটো দাদিয়াকটো মস্ত গুণ্ডা সি কি কৰিলে সিহঁতৰ একদিন কাজিয়া লাগিল লাগোতে দাদিয়াকে মূৰত বৰ বেয়াকে মাৰিলে মাৰোতে একদম সিয়াৰ মানে পাহেৰি গ'ল পগলা নিচিনা হৈ গ'ল ছোৱালীটো ক'ত আছিল এই অতুল মাহাজনৰ চিয়া ইয়াৰ কাহিনীটো শুনি এনেকুৱা লগা নাই আমি যি মাৰিছিলোঁ ভাল পোৱা লিখিয়াটো সেনেকুৱা সেইটো আন্দাৰ কাৰণে নে তাকেতো এই ধনৰ কথা শুনি আমি তাক মাৰিলোঁ এই চালা মই তাক কুকটো বৰ বেয়াকৈ মাৰিলোঁ নহয় মাথাত এই তাকে পগলা হৈ গ'ল নেকি সেই কুকটোতে ধনৰ লগতে মাৰিলোঁ তাক এই দে যি গ'ল হ'ল আৰু কাকো নকবি তহঁতে ই আকৌ নকবি ই আকৌ কাৰোবাক কৈ দিব অকস্মাত বেয়া পাব এই মাজনীটো বহুত দিন হ'ল তাইৰ লগতো ফোনৰ একো কণ্টেক্ট হোৱা নাই বহুত দিন হ'ল অহা নাই এতিয়া মাকটো মৰাতে মই একেলা হ'লোঁ তাৰ ৰচো বাৰু তাইক এটা ফোন কৰোঁ এইবাৰ কি কৰি আছে ইমান দূৰত বিয়া দিলোঁ ছোৱালীটো পটকৈ ৰচো বাৰু ফোনটো কৰি লওঁ মাজনী কি কৰি আছা আজি ইমান দিন হ'ল ফোন চোন কৰা নাই ঘৰতো অহা নাই যে মই আছোঁ এই কি ঘৰ নাহা নেকি এই বিয়া হৈ যোৱা দিন ধৰি জোৱাইটোকো আৰু লৈ নাহিলি এনেই বাকী খবৰ ভালে আছা এই ময়ো ইটান ফোন কৰবা সময় পোৱা নাই কামে পোৱা নাই ব্যস্ত এখন কৰ্মচাৰী লগাইছে আৰু ল'ৰাটো জানে দেখোন দাদাৰে একদম য'তে ত'তে ঘূৰি থাকে গুণ্ডাৰ দৰে তাক ক'লিও না মানে ক'ত গেছি কি কৈছে ক'ত কি কৰে গমে নাপাওঁ মই দে কালি আহিবি পিছে ন দে জোৱাইক লৈ আহিবি পিছে
ঠিক আছে বাৰু তহঁতে সেইগিলা কথা লাগি দেখা নাই তইনো কি আৰু তই আৰু ক'ত বালিকা আছে ক'ত বালিকা আছে এইগিলা কথা মাৰি কি যে খেলিব পাৰি চলি এখন আমি নাহে যাতে ধৰ কোনো নাই মাতব যাব লাগিব আনিলে নহয় তই সেইকে মাত বেয়া লাগে কি ৰে সদায় কিবা যাবা হে কি লাগে এই আমি ৰাস্তা বেলেগৰ পৰা খোৱা বস্তু দেৱাই যায় এতিয়া হয় সদায় আমি ৰাস্তা নিজে বহি খোৱা বস্তু হে চাই দিওঁ যা ৰাস্তা কি 10 টকা দি কেনে ঐ ভাই নাই মুতা অ এ মাৰোচোন কি হ'ল তোমাৰ চিনি পোৱা নেকি এইবোৰ বহুত কথা মই তোমাক ঘৰত কৈ আছো বলা ব'লা মাজনী আহিলে ভিতৰত যাছো কানি কাপোৰ সলাই লওঁ বাবা ইয়াতে বহা দাদা বহা 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 পাপা ৰাস্তাত কিবা অসুবিধা হৈছে নেকি নাই দে একো অসুবিধা ভালে ভালে আহিছা এই ঘৰটি ভালে আছে ভালে এই মই ফোন কৰি থাকে কিবা ফোন কৰিব সময় নাথাকে অলপ প্ৰব্লেমত পৰি আছোঁ এতিয়া তাৰমানে মই ভাবছোঁ এতিয়া মাজনীকো ক'লোঁ কেতিয়া আহে কেতিয়া নাহে মোৰ অলপ চিন্তা হৈ আছিল এইফালে ফোন কৰিব সময় নাই মাজে সময়ে মই অলপ ব্যস্ততা হৈ থাকোঁ এই মাক ঢুকোৱাৰ পৰা মোৰো তাৰমানে ঘৰত হেৰি নোহোৱা হৈছে সময় নোহোৱা হৈছে এই ল'ৰাটো একদম ক'ত ঘূৰি থাকে ইও কিবা হেৰি টাইপৰ ক'ত গৈছে এতিয়া ক'ত গৈছে পাত্তাই নাই আজি 2 দিনে হ'ল মানুহটো যাওঁ বুলিয়ে যায় আহোঁ বুলিয়ে আহে ক'ত কি কৰি থাকে সিয়ে জানে তাৰমানে এই ঘৰটো ঠিকে আছে বাৰু ঠিকে আছে ছোৱালী পলাই আনিলো বে কি কৰিলি এবাৰ আজি লৈ আহিলো ঘৰত ক'ত আহিছা তো ক'ৰ জীয়া আহিলে বাকী মই আনিলো আজি মাৰা নাই কাৰণে বাচ্চা মাৰা থকা আজি এনেকুৱা কৰিলি হয় না ঘৰত আশীৰ্বাদ লো আশীৰ্বাদ লো কৰে এইটো দম নাপি এইটো বৰেৰে হয় মোৰ বোৱাৰী দম নাপি এনেকৈ তই বই মোক আজি আনিলো ক'লে মই এই ৰবা তোৰ ইমান সাহস মোৰ বেকাৰ মই বাপেক এটা থাকোঁ তই নুঠাকা ইমান টাও নেদেখাবা ই মোৰ আগতে কি ক'লে আজি মাক থকা হ'লে এনেকুৱা হ'ল না সেইগিলা বাদ দিয়া আনছো এতিয়া লাগে আনছো সেইকাৰণে মই বাদ দিয়া এইবোৰ মই লৈ যাই ঘৰৰ ভিতৰত কি হৈছে দেউতা এই চাচু ই ছোৱালীটো এইটো সৰু ছোৱালী পলাই লৈ আহিছে হকবক নোহোৱাকে আলো বৰে এই কালিৰ পৰা মানুহ নাই আজি এই ছোৱালীটো হকবক নোহোৱাকে পলাই লৈ আহিছে নোহোৱাকে মই এটা বাপেক আছো চাইছো মই এটা বাপেক আছো অন্তত বাপেকটো সুধিব লাগে সি একদিন দেখোন ই মোক বৰ শাসন কৰিছিলে মই বেলেগ ল'ৰা ভাল পাওঁ বুলি বৰ শাসন কৰিছিলে দেখোন সি দুখীয়া ঘৰৰ ল'ৰা আছিলে ধনী ঘৰৰ ছোৱালী মই লৈ আহিলো সেইকাৰণে তই যে তাক মাৰছিলি সি আজি ৰাস্তাই ঘাটে ফুৰি আছে পগলা হৈ গেল তাৰ জীৱনটো কিয় ধ্বংস কৰিলি তই ৰাস্তাত নোপোৱা তই নেকি ৰাস্তাত লগ পোৱা তই মাৰিছিল যে কেইটামান চলি ইয়ে মাৰি গুণ্ডা লগে মাৰি কিনে সি পগলা কৰিছে তাৰ জীৱনটো ধ্বংস কৰিছে দাদা আপুনি বহুত ভুল কৰিছে সি তাৰ জীৱনটো ধ্বংস কৰি দিছে কি হ'ব আজি তাৰ সি কি কৰি খাব এতিয়া কোনবা দিনা খাবা কৈ কোনবা দিনা খাবা নকৈ নে ৰাইজৰ মানুহ মিলি তাক মাৰে বাটত লগ পালি তাৰ আগৰ জীৱনটো ঘূৰাই দিব পাৰিবি নে তই ভাল কৰি দিব পাৰিবি না তুমি কিন্তু এইটো বহুত ভুল কাম কৰিছা গুমা তুমি ৰবা গুমা কি হৈছে মাজনী বুজি নাবো মই যে কলেজত থাকোতে ল'ৰাটো ভাল পাইছিলো ইয়ে গুণ্ডা লগে ইয়ে মাৰি কিনে তাক পগলা কৰিছে সি এতিয়া ৰাস্তাই ঘাটে ঘূৰি ফুৰে তাৰ আগৰ জীৱনটো ঘূৰাই দিব পাৰিব নে ই আজি ই ছোৱালী পলাই লৈ আহিছি তেতিয়া মোৰ কি ভুল হৈছিল মই তাক ভাল পাওঁতে আজি যে নিজে ছোৱালী পলাই লৈ আহিলি এইটো কি ভুল নহয় নেকি যাছো ভিতৰত যাছো তই আমি আলোচনা কৰি আছো দাদা বহিছো বাৰু বহিছো তই গুমা মাকছো ধন এফালে আছো কি হ'ল দাদা এই হেৰি ল'ৰাটোক যি মাৰি পেলাই মাজনীয়ে ক'লে পগলা কৰা বুলি এই ল'ৰাটোক এতিয়া বিচাৰি আনিব লাগিব এতিয়া বিচাৰি যাব নলে কথাটো বেয়া হ'ব আকৌ ক'ত বা বিচাৰি দেবো ক'ত পাবি তাক নাই যিয়ে নহওক ল'ৰাটোক বিচাৰি আনিব লাগে
আৰু পাৰিলে আমি ল'ৰাটো আনি ঘৰতে ৰাখিম আমি কাৰণ যিহেতু মাজনীৰ কাৰণে হৈছে এতিয়া ল'ৰাটোক আমি বিচাৰি যাওঁ এতিয়া জয়কো লৈ যাওঁ এতিয়া আমি ধুনীয়াকৈ ইয়াক ধোৱা পখলা কৰি নতুন কাপোৰ এযোৰ আনি ইয়াক ডক্টৰ তাত নিয়াৰ ব্যৱস্থা কৰিম হা ডক্টৰ দেখাবাই নেকি গতিকে যিহেতু আমিয়ে ভুল কৰিছোঁতো আমাৰ ভুলৰ কাৰণে এনেকুৱা হ'ল গতিকে ইয়াক ভাল কৰা দায়িত্ব সম্পূৰ্ণ মই ল'লোঁ হা ঠিক আছে অঁ হেৰি তইতো এতিয়া ভালে হ'লি এতিয়া গতিকে আমাৰ ঘৰতে থাক হা মোৰ ল'ৰাৰ দৰকাৰ যিহেতু আমাৰ ভুলৰ কাৰণে এই গতি হ'ল গতিকে তোক মোৰ ঘৰতে ৰাখিম চাওঁ লাহে লাহে তোকো মই ভালকৈ হেৰি কৰি পেলাই বিয়াখন পাতি দিম কিবা মনত বেয়া হেৰি ভাৱ আছে নেকি ঠিক আছে বাৰু তোৰ বিয়াখন মই পাতি দিয়া মই ৰিস্ক লৈছোঁ হা ঠিক আছে সুমন কি হ'ল চিনি পোৱা নেকি বহুত কথা তোমাৰ ঘৰত কম মই চান পাপ্পাজি ওই তো ছোৱালী পলাই আনিলো তই কি কৰি দেখা নাই তুই পলাই আনিলো নোৱাৰি তোমাৰ বৰ হাসতে হাসতে আর আয় বহাবি বহুত ভাল লাগা হাই পলাই আহিছে তই আকৌ কি কৰি জানা না নাই দিলি কাটা পিছত কম দে পাপ্পাজি